নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকলৈ এবিধ কলপচলা ৰেচিপি লৈ আহিছো। মাছৰ মূৰেৰে ৰান্ধিম, খুব ধুনীয়া হয়। আহক তেতিয়াহ'লে। এয়া চাওক, কলপচলাখিনি মই এদৰে টুকুৰা কৰি কাটি এটা গিলাচৰ সহায়েৰে খুব ধুনীয়াকৈ মিহি কৰি ল'লো। তেতিয়া আচলতে পিহনাত নিপিচিলেও হয়। এয়া চাওক, বহুত বেছি ধুনীয়া মিহি হৈছে। আৰু এতিয়া লগতে মই মাছৰ মূৰ ল'লো, অকণমান আলু লৈছো, দুটা আলু টুকুৰা টুকুৰ কৰি কাটি ল'লো। কলপচলাখিনি লৈছো, লগতে আদা নহৰু, পকা জলকীয়া আৰু পিঁয়াজ অলপমান কাটি লৈছো। এইখিনি উপাদান লাগিব। এতিয়া আহক তেতিয়াহ'লে আৰম্ভ কৰোঁ ৰেচিপিবিধ। এতিয়া মই এখন কেৰাহী পাতিছো গেছত, তাতে মিঠাতেল দিছো আৰু মাছ কেইটুকুৰা ইয়াতে ভাজি ল'ম। মাছৰ মূৰ কেইটুকুৰা এটা চাইড প্ৰায় ভাজ খাই আহিছে, আকৌ এতিয়া লুটিয়াই দিছো। এইদৰে মাছৰ মূৰ কেইটা মই ভাজি লৈছো। আচলতে কলপচলা এইদৰে মাছৰ মূৰৰ সৈতে খাবলৈ খুব বেছি টেষ্টি হয়। সেয়ে ভাবিলোঁ আজি আপোনালোকৰ লগত ৰেচিপিটো শ্বেয়াৰ কৰোঁ। আৰু কলপচলা যিহেতু আইৰণ আছে, খাব লাগে। এতিয়া সেইখিনি তেলতে কেইটামান গোটা জিৰা দি দিছোঁ, লগতে পকা জলকীয়া কেইটা দি দিলোঁ আৰু খুন্দি লোৱা আদা নহৰুকণ দি দিছোঁ। হিচাপ অনুসৰি পিঁয়াজ দিছোঁ। এই আটাইখিনি উপাদান ভালদৰে লৰাই মই ভাজি ল'ম ৰঙচুৱা হোৱালৈকে। এয়া প্ৰায় 5 মিনিটমান সময় ভাজি ল'ম। লাহে লাহে ৰঙা পৰি আহিছে। এতিয়া ইয়াতে কাটি থোৱা আলু কেইটুকুৰা দি দিছো আৰু লগতে কলপচলাখিনিও মই দি দিছো। এতিয়া ভালদৰে আটাইখিনি বস্তু হেতাৰ সহায়েৰে লৰাই দিছো। এতিয়া ইয়াতে হিচাপ অনুসৰি নিমখ দিম। নিমখ দিছো আৰু লগতে অলপমান হালধি। এই উপাদানখিনি দি ভালকৈ আকৌ এবাৰ লৰাই ঢাকোনত ৰাখিম। প্ৰায় 10ৰ পৰা 15 মিনিটমান সময় এইদৰে ঢাকি ৰাখিছোঁ। 10 মিনিটমান সময় হৈ গৈছে। লাহে লাহে ভাজ খাই আহিছে কলপচলা আৰু আলুখিনি। এতিয়া ইয়াতে মাছৰ মূৰ কেইটুকুৰা দি দিছোঁ ভাজি থোৱা। ভালদৰে এইদৰে ভাঙি মিলাই দিম। ভালকৈ মই লৰাই দিছোঁ। এতিয়া ইয়াতে হিচাপ অনুসৰি গৰম পানী মই ব্যৱহাৰ কৰিছোঁ। আপোনালোকে গৰম পানী ব্যৱহাৰ কৰিব বা ঠাণ্ডা পানীও ব্যৱহাৰ কৰিব পাৰে, কিন্তু গৰম পানী দিলে সোনকালে সিজে। আকৌ এবাৰ এতিয়া মই প্ৰায় 10 মিনিটমান সময় ঢাকোনত ৰাখিম। চাওক, লাহে লাহে আমাৰ মাছৰ মূৰ আৰু কলপচলাখিনি প্ৰস্তুত হৈ আহিছে। এইদৰে আচলতে খাই খুব ভাল লাগে। সম্পূৰ্ণ হৈ গ'ল। এতিয়া মই পৰিৱেশন কৰিম। এইদৰে এটা বাতিত এতিয়া পৰিৱেশন কৰিছোঁ। আপোনালোকে এইদৰে ৰান্ধি খাই চাব। মাছৰ মূৰ আৰু কলপচলা খুব সুন্দৰ সোৱাদ ভৰা এবিধ ৰেচিপি হয়। আশা কৰোঁ আজি ৰেচিপিটো আপোনালোকৰ ভাল লাগিব। এইদৰে বনাই খাই চাব। ধন্যবাদ।